হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ নামচাইলৈ। আচলতে প্লেনটো নামচাইৰ নাছিলে, মানে আছিলেও নাছিলেও 50-50 চান্স আছিলে। যিহেতু সেইদিনাখনি বহুত বৰষুণ আছিলে লখিমপুৰত, গতিকে আমি কাপোৰ লৈ গৈছিলোঁ। কিন্তু যদি বতৰটো বেছি বেয়া দেখিলোঁহেঁতেন তেতিয়াহ'লে আমি উভতি অহাৰ কথা আছিলে। আচলতে আমি গৈছিলোঁ ডিব্ৰুগড়লৈ, মাৰ অলপ ৰেগুলাৰ চেকআপ আছিলে। সেইবাবে আমি ভাবিছিলোঁ যে কাপোৰ কেইযোৰমান লৈ যাওঁ, যদি বতৰটো তাত আমি ভাল দেখোঁ তেতিয়াহ'লে আমি যামগৈ আগবাঢ়ি, আৰু যদি বেয়া দেখোঁ তেতিয়াহ'লে আমি ঘৰলৈ উভতি আহিম। আৰু কপাল ভাল যে বতৰটো অলপ ভাল আছিলে। তাৰপিছত আমি হস্পিটেলতে অলপ বেছি সময় নালাগিলে চেকআপ কৰিলোঁ, আৰু তাৰপিছতে যিহেতু বতৰ ভাল হ'ল কোৱাৰ ধৰণে আমি নামচাইলৈ বুলি ওলালোঁ। আচলতে নামচাই বুলি কৈছোঁ যদিও জেগাটোৰ নাম হৈছে চৌখাম নে চংখাম হয়। আচলতে মোৰ নামটো চাগে অলপ ইফাল সিফাল হৈছে, আপোনালোকে ধৰি ল'ব। আৰু এইদৰে গৈ গৈ আমি এই জেগাকণ পালোঁগৈ। এই ধাবাখন দেখাতে ভাবিলোঁ যে সময়ো হৈছে, আমি কিবা এটা খায়েই লওঁ। আৰু খাদ্যটো ভাল আছিলে, আমি ভালেই পালোঁ। আৰু ইয়াৰ পিছতে আমি খাই মেলি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতে একেবাৰে মামা ঘৰত আমি পামগৈ, মানে আমি গৈ আছোঁ এতিয়া মোৰ মানুহজনৰ মামা ঘৰলৈ। তেখেতে নামচাইত চাকৰি কৰে। আৰু আমি প্ৰায়ে একেবাৰে মামাৰ ঘৰৰ ওচৰ পালোঁহিয়ে। মামাই ফোন কৰি কৰি গোটেই ৰাতিটো আমাক ৰাস্তাটো কৈ আছিলে। আৰু এয়া মামাৰ ঘৰটো ইমান ধুনীয়া, মানে মামাই তাত ভাড়া লৈ আছে বৰ্তমান এইটো ঘৰত। ইমান ধুনীয়া, তলবোৰ গোটেই কাঠৰ, গোটেই ঘৰটো কাঠৰ আচলতে। মোৰ মানে সেই ঘৰটো যেতিয়া যিমানকেইদিন থাকিলোঁ, মোৰ একেবাৰে আহিবলৈ একেবাৰে মন নাই। আপোনালোকে দেখিছে কেনেকুৱা ধুনীয়া ঘৰটো, আৰু থাকিবলৈ কিমান ভাল। মইতো মাটিয়ে বালিয়ে পৰি তেনেকৈয়ে থাকিলোঁ। ঘৰটোত সোমোৱাৰ পৰা মোৰ মুখৰ পৰা হাঁহিয়ে নোযোৱা হ'ল, ইমানেই ধুনীয়া। আৰু যিহেতু পাহাৰীয়া জেগা, কিমান বেছি ধুনীয়া পৰিৱেশ। আপুনি যোনফালেই যায় সেইফালেই ধুনীয়া, মানে কি ক'ম আৰু, যি চাই। আৰু ইয়াৰ পিছতে আমি ওলালোঁ তেজুৰ ফালে। তেজু টাউনখন অকণমান চাই আহোঁগৈ বুলি। সেইদিনাখনি আমি ৰাতিপুৱা, দুপৰীয়া, আবেলি আৰু গধূলি মিলি বেলেগ বেলেগ জেগালৈ গ'লোঁ। আৰু ভাবিলোঁ সেইবাবে আপোনালোককো সেই জেগাকেইটালৈ লৈ যাওঁ। আৰু আপোনালোকে অকল ৰাস্তাটো দেখাই থকাৰ কাৰণে নাভাবিব যে অকল ৰাস্তাই আছে এই ভিডিঅ'টোত। এনেই দেখুৱাইছোঁ কাৰণ ভিউবিলাক ভাল লাগিছে। আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো গোটেইটো চাব দেই। ৰাস্তাবোৰ দেখিছেনে কিমান ধুনীয়া। এই ৰাস্তাটোত যদি গোটেই জীৱনটোও গৈ থাকোঁ চাগে আমনি নালাগিব, এনেকুৱা ধুনীয়া পৰিৱেশ, কি ক'ম আৰু। আচলতে জেগাবোৰ যিমান ধুনীয়া, ফোনটোৱে তাক কিন্তু জাষ্টিছ কৰিব পৰা নাই। খালী চকুৰে দেখি বেছি ভাল লাগিছিলে, কিন্তু হ'লেও এনেকৈও বেয়া লগা নাই। এটা মেমৰি দিয়কচোন, ক'ৰবালৈ গৈ চকুৰে দেখাখিনিতো সদায় মনত নাথাকে, সেইকাৰণে এনেকৈয়ে ধৰি ৰাখিলোঁ। আৰু ইয়াৰ পিছতে আমি এই দলংখনত অলপ সময় ৰ'লোঁ, ফটো দুখনমান মাৰিলোঁ, মামী, মা, মই আৰু মানুহজনৰ সৈতে। আৰু আপোনালোককো দেখুৱাই দিছোঁ পৰিৱেশখিনি কেনেকুৱা। তেজুলৈ আৰু 17 কিলোমিটাৰ আছে। চাইনবৰ্ডখনক দেখিছেই নিশ্চয়।
আমি পাই গ'লোহি তেজু। আৰু তেজু টাউনখন বৰ বেছি আচলতে ডাঙৰ নহয়, কিন্তু বৰ ধুনীয়া লাগে যিহেতু পাহাৰীয়া জেগা, যিফালে চাওক আপুনি চবফালেই বিউটি। আৰু তাতে আমি সৰু সৰু বস্তু কেইটামান ল'লোঁ। আৰু বস্তুকেইটা লৈ হোৱাৰ পিছত আমি অকণমান সময় ইফালে সিফালে গ'লোঁ আৰু তাৰপিছতে আমি মামাৰ ঘৰৰ ফালে ৰিটাৰ্ণ হ'লোঁ। আৰু ৰিটাৰ্ণ হোৱাৰ বাটতে দিগাৰু ইক' ৰিজৰ্টখন আছিলে। আৰু ইমান ধুনীয়া ৰিজৰ্টখনত নোসোমাই অহাটো একেবাৰে বেয়া কথা হ'ব। মই ফোনত ইমানকৈ চাই থাকোঁ দিগাৰু ইক' ৰিজৰ্টখনলৈ যাম বুলি, কিন্তু আচলতে মামাৰ ঘৰৰ পৰা ইমান ওচৰ হ'ব বুলি মই ভবা নাছিলোঁ। এই সহায়কণ কৰিলে গুগল মেপে। মই সেইদিনা মামাৰ ঘৰ গৈয়ে চাইছিলোঁ যে ওচৰত কি কি ফুৰিবলৈ পৰা জেগা আছে, আৰু তেতিয়াই মই দেখিলোঁ যে দিগাৰু ইক' ৰিজৰ্টখন একেবাৰে ওচৰ, মানে 12 কিলোমিটাৰমান হ'ব মামাৰ ঘৰৰ পৰা। আৰু সেইবাবে ইমান ধুনীয়া জেগাকণ নোচোৱাকৈ কেনেকৈ আহিব পাৰি, হয়নে নহয়? দিগাৰু ইক' ৰিজৰ্টখনৰ মই এটা শ্বৰ্টছ বনাইছিলোঁ, সেইটো এতিয়ালৈকে আপলোড কৰা হোৱা নাই, এইটো সোনকালে আপলোড কৰিম। আপোনালোকে এইটো ভিডিঅ'ত যদি ইমান ডিটেইলছত দেখা পোৱা নাই, শ্বৰ্টছটোত কিন্তু একেবাৰে ডিটেইলছত দেখা পাব। যদি আপোনালোকৰ কোনোবা যাম বুলি ভাবিছে, আৰু যদি ভাবিছে যে অনলাইনটো চব ভালেই দেখা পায়, এনেই ভাল হয়নে নহয়, তেতিয়াহ'লে আপোনালোকে সেইটো ভিডিঅ' চাই বুজি পাব। আৰু এতিয়া এইটো ভিডিঅ' এনজয় কৰক। দিগাৰু ইক' ৰিজৰ্টৰ পৰা আহি আমি ঘৰতে অলপ সময় ৰ'লোঁ আৰু তাৰপিছত আবেলি ওলাই গ'লোঁ 7 কিলোমিটাৰ ৰিজৰ্টলৈ। ৰিজৰ্টখন মামা ঘৰৰ পৰা একেবাৰে ওচৰত আছিলে, 6 নে 7 কিলোমিটাৰমানৰে ওচৰত আছিলে। আৰু সেইবাবে ভাবিলোঁ আহিছোঁ যেতিয়া চব যাম আৰু আপোনালোকে এই ৰিজৰ্টখনৰ এটা শ্বৰ্ট ভিডিঅ' মোৰ চেনেলত দেখিছে। দুপৰীয়া আহাৰটো আমি সেইদিনাখনেই তাতেই খালোঁ। আৰু তাৰপিছতে আমি বহুত সময় এনেকৈ এই পৰিৱেশখিনি চাই বহি থাকিলোঁ। এই ট্ৰিপটো আচলতে আমাৰ বহুতেই ইম্পৰ্টেণ্ট আছিলে। আমি বহুত দিন ক'লৈকো যোৱা নাছিলোঁ, আৰু যিহেতু বহুত ব্যস্ত হৈ থকা হয়, নিজকে তেনেকৈ সময় দিব পৰা নাযায়। আৰু যিমান ব্যস্ত হৈ থাকিলেও নিজকে অলপ সময় দিয়াটো, প্ৰকৃতিৰ ওচৰ চপাটো অতি বেছি প্ৰয়োজনীয় বুলি মই ভাবোঁ। সেইখিনিয়ে আপোনাক বহুত বেছি পজিটিভিটি দিয়ে। সেইখিনি পজিটিভিটি আমাৰ মেণ্টেল হেল্থৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। সেইকাৰণে আমি সময় সুবিধা পালে নিজৰ মনৰ পচন্দৰ কাম, ফুৰিবলৈ যোৱা বুলিয়ে নহয়, আচলতে নিজৰ ভাল লগা কিছুমান কাম আমি সেইটো কাৰণে কৰি থাকিব লাগে। মই কৰিয়ে থাকোঁ। মোৰ কিন্তু একেবাৰে ভাল লগা বিষয়ৰ ভিতৰত এটা হৈছে ফুৰিবলৈ যোৱা। আৰু এনেকৈ চাবলৈ মন যোৱা জেগা চাবলৈ পালে আৰু কি লাগে। আৰু ইয়াৰ পিছতে আমি গধূলিলৈ ওলালোঁ গল্ডেন পগোৰালৈ। গল্ডেন পগোৰা নামচাই এটা অতি জনপ্ৰিয় টুৰিষ্ট প্লেচ, আৰু সেইটো মামাৰ ঘৰৰ পৰা অতি ওচৰ। আমি গধূলি গ'লোঁ তালৈ। আৰু গল্ডেন পগোৰাৰো এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ মই চেনেলত, আপোনালোকে দেখিছিলে। আৰু এইটো ভিডিঅ'ত অকণমান বেছি ভালকৈ দেখুৱাইছোঁ। 1 মিনিটৰ ভিডিঅ'ত ইমানখিনি দেখুৱাব পৰা নহয় যিহেতু, সেইকাৰণে এইটো ভিডিঅ' চাওক আৰু কেনেকুৱা পালে জনাব দেই। তালৈ মামা, মামী, মা, মই, মানুহজন আৰু মামীৰ ভণ্টি আৰু ভণ্টিৰ পৰিয়ালটো গোটেইখিনি মিলিয়ে আমি গৈছিলোঁ, আৰু খুব ভাল লাগিলে। কিন্তু এটা কথা, দিনত যোৱা হ'লে চাগে আৰু অলপ বেছি ভাল লাগিলে হয়, কাৰণ আমি যোৱা অকণমান সময় দেৰি হ'ল। আৰু সেইকাৰণে প্ৰায় যিমানখিনি আছিলে সেইখিনি চোৱা হ'ল, কিন্তু হ'লেও লাইটছবিলাক আমি যেতিয়া ইফালে গ'লোঁ শেষৰ ছাইডটোলৈ, তেতিয়া বন্ধই কৰি দিলে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে শেষলৈ দেখি পাব। গল্ডেন পগোৰাটো চাই আমি তাৰে দোকান এখনৰ পৰা সৰু সৰু বস্তু কেইটামান কিনিলোঁ, নিজলৈও আৰু ঘৰৰ মানুহখিনিলৈও। আৰু এনেকৈ সেইটো দিনৰ সমাপ্তি ঘটিলে।